Hello everyone, welcome back to my YouTube channel. আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম দৰা বৰণৰ দুখন ৰুমাল লগতে কইনাৰ কাৰণে বেডশ্বীট আৰু পিলো কভাৰ। মোৰ ৰুমমেটগৰাকী বিয়াৰ কাৰণে তাই বহুত দিনৰ আগতে মোক বনাবৰ কাৰণে দি থৈ দিছিল। এয়া হৈছে বেডশ্বীট আৰু পিলো কভাৰ। বেডশ্বীটখন কিং চাইজ বেডৰ কাৰণে। ৰুমাল দুখন মই একে ৰাতিৰ ভিতৰতে কৰিবলগীয়া হ'ল আৰু কিয়নো হ'ল মই কৈ আছোঁ শুনা। তাইৰ বিয়াখন হোৱা কথা আছিল নৱেম্বৰত, গতিকে মই অক্টোবৰতে এইখিনি কমপ্লিট কৰিম বুলি ভাবিছিলোঁ। কিন্তু যিহেতু তাই ক'লে আগদিনাখন ক'লে যে তাইৰ বিয়া অহাকাইলৈ মানে অক্টোবৰৰ 7 তাৰিখে, সেইকাৰণে মইতো ইফালে ৰুমালকেইখন বনাবলৈ আছেই, পিলো কভাৰ এটাও কমপ্লিট হোৱা নাছিলে। গতিকে সেইদিনাখন মোৰ বহুত বেছি প্ৰেছাৰ পৰিছে কামৰ আৰু মৰ্ণিং যিহেতু সিহঁতৰ ঘৰলৈ যাম বুলি মই ক'লোঁ, 6টা বজাতে গাড়ী আছিলে। সেইকাৰণে ডিউটিৰ পৰা অহাৰ পিছত কণ্টিনিউ মই 2টা বজাৰ পৰা চিলাই কামতে লাগি আছোঁ। পিলো কভাৰটো কমপ্লিট কৰিলোঁ, তাৰপিছত দৰা আৰু বন্ধুৰ কাৰণে ৰুমালকেইখন কৰি ৰাতি প্ৰায় 11:30 বাজিলে আৰু ভাবিছিলোঁ অকণ ধুনীয়াকৈ বনাম বুলি, কিন্তু বহুত বেছি ধুনীয়া কৰিব নোৱাৰিলোঁ সময়ৰ অভাৱৰ কাৰণে। দৰা বন্ধুৰ কাৰণে অকণমান চিম্পলকৈ ফুলটো ৰাখি দিলোঁ আৰু দৰাৰ কাৰণে অকণমান ডাঙৰকৈ ৰাখিলোঁ আৰু ফুলটো। আৰু এয়া অৱশেষত ৰুমাল দুখন দৰা আৰু দৰাৰ বন্ধুৱে লৈ আহিছে। এয়া হৈছে দৰা আহি পোৱাৰ মুহূৰ্তটো। গতিকে আপোনালোকলৈ আগবঢ়ালোঁ আৰু তাইৰ বিয়াখনি ইমানতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।